হাই হেল্ল' নমস্কাৰ গাইজ মই দেৱজিতে আপোনালোক সকলোকে মোৰ পেজলৈ বা ইউটিউব চেনেললৈ আপোনালোক স্বাগতম জনাইছোঁ। যোৱাকালি কালি এটা প্ৰগ্ৰেম চাবলৈ গৈছিলোঁ। প্ৰগ্ৰেমটো আছিলে দেৰগাঁও ধেমাজি বুলি কয় জেগাডোখৰ, তাত গৈছিলোঁ। আমাৰ সকলোৰে মৰমৰ আৰু সকলোৰে চেনেহৰ শিল্পী আহিছিলে, তেওঁৰ গীত পৰিৱেশন কৰি আছিলে আৰু মই কেইখনমান আপোনালোকক ফটো দেখুৱাইছোঁ। প্ৰথমতে ফটোকেইখন চাই লওক, ফটোকেইখন চাওক, দেখিছেনে নিশ্চয়। সেয়া আছিল আমাৰ মৰমৰ সকলোৰে চেনেহৰ শিল্পী বিপিন চাওদাং ককাইদেউ। তেওঁ তাত গীত পৰিৱেশন কৰিছিলেহি আৰু ফটোকেইখন চাই আপোনালোকে চাগে নিশ্চয় ধৰিব পাৰিছে কিমান মৰম চেনেহ, তেওঁৰ প্ৰতি শ্ৰদ্ধা। চব গামোচাই উপচাই পেলালে তেওঁক। ইমান ধুনীয়া এটা পৰিৱেশত শিল্পীজনে গীত পৰিৱেশন কৰিলে আৰু আমিও উপভোগ কৰিলোঁ। সঁচাই বহুত ভাল লাগিলে আৰু তাৰে এটা গীত মই আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু বিপিন চাওদাং ককাইদেউৰ আৰু এটা নতুন গীত আপোনালোকৰ মাজলৈ আহি আছে, আমাৰ মাজলৈ আহি আছে, আপোনালোকৰ বুলি ক'লে ভুল হ'ব, আমাৰ মাজলৈ আহি আছে। গতিকে সকলোৱে আদৰি ল'ব বুলি মই আশা কৰিছোঁ। বলক গীতটি উপভোগ কৰোঁগৈ। অসমীয়া জাতিৰ স্বাভিমান গামোচাৰে সন্মান জনোৱাৰ পিছতো বহু গণ্যমান্য ব্যক্তিয়ে মোক মৰম জনালে। অসমীয়া জাতীয় জীৱনৰ চানেকি পুৰাণ গামোচাৰ জাতি ভুৱন নাটক দৰে মই সকলোকে কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। হয় ৰাইজ, আমাৰ এইখনে হ'ল অসমীয়া জাতিৰ স্বাভিমান। এইখন যেতিয়া ডিঙিত আহি দিয়া হয়, খাতি অসমীয়া লাগি যায়, বুকুখন ডাঠ লাগি গৈছে। মোৰতো বুকুখন আৰু ডাঠ লাগিছে সেই গামোচাখিনি। হয়, এইখনে আমাৰ আয়ে বৈ দিয়ে, আমাৰ বায়ে বৈ দিয়ে, আমাৰ ভণ্টিহঁতে বৈ দিয়ে এখন চেনেহৰ গামোচা, যিখন আমাৰ মৰমৰ চিনস্বৰূপে, শ্ৰদ্ধাৰ চিনস্বৰূপে দিয়া হয়। কিন্তু এইখনত যদি কোনোবাই অনাদৰ কৰে আমি বেয়া পাওঁ। হয় ৰাইজ, যিখন চেনেহৰ গামোচাৰে আমাক মৰম জনোৱা হয়, শ্ৰদ্ধা জনোৱা হয়, সেইখন গামোচাকে বহুদিনীয়া উজনি অসমৰ চিলাপথাৰতে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি কেনেকৈ পালি চিৰাচিৰ কৰিলে আমাৰ অসমীয়া মানুহৰ বুকুত ধুই যাব। চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিলঞ্জীয়াই সহ্য কৰি থাকিব পৰা নাছিলে, আনকি আমি গান গোৱা মানুহ আমিও সহ্য কৰি থাকিব পৰা নাছিলোঁ। আৰু সেইকাৰণে মই দেখিছোঁ এই গান আৰু সেই বিহু সুৰৰ গীতটিকে মই গাব বিচাৰিছোঁ। মই জানো এই অঞ্চলৰ ৰাইজে চেনেহৰ গামোচাখন বহুত ভাল পায়, নহ'লে ইমান গামোচা মোৰ ডিঙিলে কেতিয়াও নাহিলে। হয় ৰাইজ, ভাল পায়নে আপোনালোকে চেনেহৰ গামোচাখন? ইয়াতে দেখিছোঁ সন্মানীয় সাংবাদিক আছে ভালেমান কেইজন, হয়তো কাইলৈ গোটেই বিশ্বতে দেখাব আমাৰ দেৰগাঁওবাসী ৰাইজে, ধেমাজি কৈৱত্ৰ গাঁওবাসী ৰাইজে সঁচাকৈ চেনেহৰ গামোচাখন ভাল পায়নে? গতিকে ৰাইজ আপোনালোকে দেখাই দিওঁ আমি চেনেহৰ গামোচাখন সঁচাকৈ ভাল পাওঁ। কেনেকৈ দেখাব? আপোনালোকে মোৰ গীতটো গোৱাৰ আগে আগে আপোনালোকৰ হাতত এটা মোবাইল আছে, প্ৰত্যেকৰ হাততে মোবাইল আছে, মোবাইলটো অকণমান প্ৰস্তাৱটো জ্বলাই দিয়ক। হাজাৰ হাজাৰ ৰাইজ আছে, আপোনালোকে নিজৰ মোবাইলটো জ্বলাই দিয়ক অকণমান সময়ৰ কাৰণে। আৰু আমাৰ লাইটমেন ভাইটিসকল আছে, কোনফালে আছে, এই লাইটবিলাক অফ কৰি দিয়ক, একেবাৰে অফ কৰি দিয়ক। হয়, জ্বলি আছে, হাজাৰ হাজাৰ লাইট জ্বলি আছে আৰু জ্বলিব। আমাৰ এই ষ্টেজৰ লাইটটো অফ কৰি দিয়ক, তাৰ হাতত আছে ষ্টেজৰ লাইটটো অফ কৰি দিয়ক। সন্মানীয় কেমেৰা সাংবাদিকসকলে দেখাই আছে, আপোনালোকৰ ফালে ধুৱাই আছে। অসমৰ খিলঞ্জীয়া হিচাপে অসমীয়া মানুহ হিচাপে সকলোৱে নিজৰ মোবাইলটো অকণমান জ্বলাই দিয়ক। চেনেহৰ গামোচাখনৰ কাৰণে, মোৰ কাৰণে নহয়, আমাৰ আই বৈ দিয়া, বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া চেনেহৰ স্বাভিমানৰ কাৰণে। হয়, হাজাৰ হাজাৰ লাইট জ্বলি আছে, হাজাৰ হাজাৰ অসমীয়া জাৰি আছে, যা অসমীয়া আৰু যা। হয়, আমাৰ লাইটমেন ভাইটিসকলে যদি এইকেইটা অফ কৰিব পাৰে অফ কৰিব পাৰিব, যদি নোৱাৰে কথা নাই। চেনেহৰ গামোচাখন গছকি কেনেকৈ পালি চিৰাচিৰ কৰিছিল যেতিয়া আমাৰ বুকুত ব্যথা লাগিছিল, আৰু সেয়ে মই লিখিছিলোঁ।